ও পুত্র আসি ও দ্রোণাচার্য ও মহামুনি এই কৃপাচার্যর ও ভগ্নী কৃপী আর কেউ ও বিবাহ আর হরুর পড়ায় ও দ্রোণাচার্য ও দুঃখ বেদিন যা এই হাজার হন্দে ও মহাকষ্টে ও জীবন আর আন ফলে এই পাঞ্চাল দেখর ও রজাশীল ও দ্রৌপদ রাজনা আর কেউ এই পিতৃ মৃত্যুর ও পিছতে ও বহিয়া এই হরুর পরায় ও দ্রন্দ্রপর ও অতি কয়া পুনা এ পরশুরামর ও গৃহে বিদ্যা ও হিকে দুই বিদ্যা হেকে দুজনে ও গৃহে চলি গইলা আর এদিন এখন এই পিতারে ও দুই বন্ধুর ও বিবাদনা দ্রোণাচার্য মুনি আর হে দ্রৌপদ রাজা এই দুজন হরুর কোনা অতি মরমর বন্ধু আছে আর কিয় পারু এই বন্ধুর হাতত বন্ধুর মৃত্যু হয়েছে আর সেই পাঞ্চাল দেখ কিয় দুই ভাগত বিভক্ত হয়েছে আর আন ফলে কুন্তির পুত্র অর্জুনে দ্রোণাচার্য মুনি কেবল গুরু দক্ষিণা দিয়ে দিছে আর এই সকলো কথা এই নামৰ কাহিনীতে আছে।
আৰু এটি এখন দুনচাৰ্যা মুনিয়ে ভাৰজা কৃতিক চাই কয় কি কয় প্ৰিয়ে প্ৰিয়ে হৈ এক দিনা ও দ্রোণ সার জয় ও ভারজার আগে কই প্রিয়ে প্রিয়ে ও কিনো পাপর হলে প্রিয়ে ও জন্ম পালো মই ও জন্ম পালো মই এনে কইনু প্রিয়ে আমার কেনে কইছো ইমায়তা নকরিলে লগনে মরিবা আৰু প্ৰিয়ে আৰু শাস্ত্ৰত কি কৈছে জানা প্ৰিয়ে কি কৈছে এই কৰ্ম নকৰিলে বোলে অধৰ্ম ন আৰু প্ৰিয়ে এই সকলো কথা এই সকলো কথা আৰু প্ৰিয়ে এই অন্যায় কৰি যি লোকে ধন উপাৰ্জন আৰু প্ৰিয়ে সেই লোকৰ জীৱনত সেই লোকৰ জীৱনত আৰু প্ৰিয়ে সেইকাৰণে প্ৰিয়ে মই এই মনতে ভাব আৰু প্ৰিয়ে অহাকালি প্ৰিয়ে মই বন্ধু ঘৰে এই অহাকালি প্ৰিয়ে মই বন্ধু ঘৰে যাব আৰু প্ৰিয়ে আৰু সেই বন্ধু কোন জানা বাল্যকালৰ বন্ধু মোৰ সেই দ্ৰৌপদৰ ৰাজন অহাকালি তেওঁৰ গৃহলৈ মই কৰিবই গমন কাৰণ প্ৰিয়ে আমাৰ এই দুখৰ দিনত মোৰ সেই বন্ধুৱে আমাক নিশ্চয় সহায় কৰিব গতিকে প্ৰিয়ে অহাকালি কিন্তু মই বন্ধুৰ ঘৰে যাবই লাগিব অহাৰ সঙ্গে দুনাচাৰ্যই কৰে আলোচনা বন্ধুর ঘরে
ঘরে আৰু দ্ৰোণাচাৰ্য মুনিয়ে ভ্ৰমণত বহু আশালৈ দ্ৰোণাচাৰ্যই আছে গৈ দ্ৰৌপদ ৰজাৰ ঘৰলৈ দ্রৌপদ রাজার ঘরলৈ ও বাতে বাতে ভাবে মুনি হব কথা কমাজি ও বন্ধুর মুখ করিব বন্ধুর মুখ করিব ভাবি চিন্তি দ্ৰোণাচাৰ্যই এই পন্থে থাকিল আৰু এনেকৈ মুনিয়ে গৈ 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 এই কত বেলে মূৰে যায় পাঁচবাৰ দেখ এই কত বেলে মূৰে যায় আৰু দ্ৰোণাচাৰ্য মুনিয়ে গৈ দেখে আৰু সেই দ্ৰৌপদ ৰজাই অহিংসাখনে বহি আছে ও দ্ৰৌপদ মহাৰাজ দ্ৰৌপদ মহাৰাজ এই বন্ধু ভাৱতী কৰি মৰমেৰে কয় মৰমেৰে কয় মৰমেৰে আৰু বন্ধু ও বহুদিন হল বন্ধু তোমার এই খবর লোহা নাই আর বন্ধু খবর বলি আজি আহিল সময় আহিল সময় আহিল বন্ধু ও বলে জানো বন্ধু তোমার মনত পড়া নাই এই কথা কোয়া বন্ধু এই কথা কোয়া বন্ধু ও শুনা বন্ধু দ্রৌপদীকে আসানে কলেজে আসানে কলেজে
আমি বন্ধু বাহ আর তোমার তোমার ও পরে নে মন কয় আর আমি গুরুজনে এই হরি ঠাকুরতে এই গুরুর গৃহ ওরা সবিতা শিখিছিল গুরুর গৃহ তরে কি আর কেতিয়া দ্রৌপদ চাই কয় কি কলা তুমি মোর বন্ধু মই তো তোমাক চিনি পোৱা নাই আৰু শুনা আৰু তুমি আছা ক'ত আৰু মই আছো ক'ত মই আছো সিংহখনত বহি আৰু তুমি আছা মানুহৰ ঘৰে ঘৰে ভিক্ষা খুঁজি হেৰা ভিক্ষাৰী ভিক্ষাৰী কেতিয়াও ৰজাৰ বন্ধু হব নোৱাৰে আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে কয় হেৰা বন্ধু দ্ৰৌপদ তুমি মোৰ লগত ধেমালি কৰিছা নহয় জানো আৰু গুৰুৰ গৃহত থাকোতেও তুমি এনেকৈয়ে ধেমালি কৰিছিলা আহা বন্ধু আহা তোমাক মই এবাৰ সাৱটি ধৰো এই কথা শুনি দ্ৰৌপদ ৰজাই অহা ক্ৰোধত জ্বলিলা এই যুদ্ধ না পাতি ৰজাই কহিলে না যুদ্ধ না পাতি ৰজাই কোন আছো বাগিৰ কৰিলে ভিক্ষাৰীক মোৰ সন্মুখৰ পৰাই যেই নেকি নাজানে ৰজাক কৰিব ব্যৱহাৰ যেই নেকি নাজানে ৰজাক কৰিব ব্যৱহাৰ বাগিৰ কৰিলে ভিক্ষাৰীক মোৰ ৰাজ্যৰ পৰাই আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে কয় নাই নাই বন্ধু মই কোনো ভিক্ষাৰী নহয় বন্ধু মই কোনো ভিক্ষাৰী নহয় মই তোমাৰ বাল্যকালৰ বন্ধু দ্ৰোণাচাৰ্য ও কান্দি কান্দি দ্ৰোণাচাৰ্য ও দ্রৌপদ রাজা কয় ও দ্রৌপদ রাজা বন্ধু বলে তুমি মোর চিনি পোৱা নাই চিনি পোৱা বন্ধু ও মনত আহিছিল মই বন্ধু আৰু আজি মনৰ যত আশা মোৰ মনতে ৰৈ যায়। 'ও' 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 '
আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে কয় শুনা বন্ধু দ্ৰৌপদ আজি তুমি ধনৰ অহংকাৰত গৰ্বিত হৈ তুমি মোক ভিক্ষাৰী বুলি অপমান কৰি তোমাৰ ৰাজ্যৰ পৰাই মোক বাহিৰ কৰি দিলা আৰু শুনা বন্ধু দ্ৰৌপদ আৰু তোমাৰ এই ধনৰ অহংকাৰ কিন্তু এদিন অধঃপতন হ'ব নিশ্চয় জানিবা আৰু তোমাৰ এই কিন্তু ধনৰ অহংকাৰ এদিন অধঃপতন হ'ব নিশ্চয় জানিবা ও মন দুখে দ্ৰোণাচাৰ্যই ওলাইয়া হিলায় বাতে বাতে দ্ৰোণাচাৰ্য হৰি হৰি প্ৰভু আহোঁতে ভাবিছিলো কি আৰু এতিয়া হ'লগৈ কি ভবা কথা নহয় ও বাতো কাছে পনা বিধিয়া খুঁজে খুঁজে খায় খাবা তুরি ও মিশা ধন মিশা মায়ের সংসার ধন কোন কারণ হয় যে খুঁজে খুঁজে দ্ৰোণাচাৰ্য মুনিয়ে মনে মনে ভাবে এই সুজা হাতে কেনেকৈ মই অগিহে চলি ভাত যাই উঠিলে মই তথাপিতো যাবই লাগিব ও মনৰ দুখে দ্ৰোণাচাৰ্যই গৃহ কয়া হিলায় ও কান্দি কান্দি ভাষা লাগে কান্দি কান্দি ভাষা লাগে ও কান্দি কান্দি ও দ্ৰোণাচাৰ্য ভার যার আগে আমার মাঝে দ্রৌপদে মো করে পদে মো করে
আর মুগ্ধ পদে কি বলে কলে জানা প্রিয়ে কি কলে ও ভিখারি ব্রাহ্মণ ও মুনা বলিও লাজে অপমানে দিয়ে আহিলো মই ঘুরি ভগবান হে ভগবান আমার এই দুঃখের দিনত তুমি আমার আমার চকু মেলিছ প্রভু তুমি আমার চকু মেলিছ হে ভগবান আৰু যদি এই পৃথিৱীত মানুহে মানুহৰ কথা নাভাবে তেনেহলে এই পৃথিৱীত আৰু মনুষ্য ৰূপে জন্ম লৈ কোনো লাভ নাই প্ৰভু মনুষ্য ৰূপে জন্ম লৈ কোনো লাভ নাই ও মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণো সহানুভূতিৰে ভাবিব কোনে নকোৱা মানুহে মানুহৰ বাবে যদিহে অকণো ভাবিব কোনে নকোৱা স্বামী স্বামী তোমাক মই আগতে কৈছিলো স্বামী যে তুমি বন্ধুৰ ঘৰলৈ নাযাবা কাৰণ তেওঁ হৈছে ৰজা আৰু আমি হৈছো প্ৰজা গতিকে ৰজাই আমাক কেতিয়াও সহায় নকৰে স্বামী ৰজাই আমাক কেতিয়াও সহায় নকৰে আৰু স্বামী মনত আহ আৰু বনত বাস স্বামী নিজে নিজৰ ভৰিত থিয় হ'বলৈ শিকা স্বামী আনৰ ওপৰত কেতিয়াও ভৰসা নকৰিবা আৰু স্বামী কৃপি বোলে স্বামী তুমি চিন্তা নকৰিবা আমি নাহিব আমাৰ আজি নাহিব এনেকৈ কতদিন পাৰ হৈ আপোনাৰ অন্তৰে শুনক আপোনাৰ অন্তৰে শুনক আৰু আনফালে বাৰু অধিক ৰাষ্ট্ৰ নামে ৰজা ও হস্তিনাপুৰ ও প্ৰজা গণক পালে ৰজাই আনন্দ মন ও প্ৰজা গণক পালে ৰজাই আনন্দ মন হস্তিনাপুৰ
রজার ওই এক পুত্র আসিল রজার অতি মরম ও কুন্তি মাতৃ গর্ভে জন্ম হইলা পাণ্ডব হইলা দিনে দিনে পুত্রগণ এবার কি বেলা এটা করে কি রাস্তা এটা করে কি রাস্তা আর ধৃতরাষ্ট্রই মনে মনে ভাবে কি ভাবে যদি মো রাজপুত্রগণক সঠিক সময়ত অস্ত্র বিদ্যা পাৰ্গত কৰি তুলিব নোৱাৰো হয়তো ময়ো এদিন বিপদত পৰিব পাৰো গতিকে দ্ৰোণাচাৰ্য মুনিক উপযুক্ত গুৰু বুলি ভাবি ভাতৃ বিদুৰক মাতি আনি কয় হেৰা বিদুৰ ও ধৃতৰাষ্ট্ৰই বোলে বাণী ও গুনা গুনা ও বিদুর তুমি ও দ্রোণাচার্য মাতি আনা এরা পুত্র গণর আগে বিদ্যা করিব লাগে এই কথা করি বাবু যা হব দাদা এই কথা শুনি বিদুৰে এই ৰৈ নাথা দ্ৰোণাচাৰ্যৰ আশ্ৰমে গৈ ও হব কথা দ্ৰোণাচাৰ্য ও ভাঙি মাতি কি কলা বিদুৰ এই কথা শুনি দ্ৰোণাচাৰ্যই আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে ভাৰ্যা কৃপিক চাই কৈছিল কি কৈছিল হেৰা তুমি এদিন কৈছিলা নহয় প্ৰিয়ে যে আমাৰ এদিন ভাল দিন ঘূৰি আহিব বুলি সঁচাকৈ প্ৰিয়ে সঁচাকৈ আমাৰ ভাল দিন ঘূৰি আহিল আৰু কেনেকৈ জানা প্ৰিয়ে কিছুদিনৰ বাবে মই হস্তিনালৈ যাব আৰু তাত গৈ মই ৰাজপুত্ৰগণকে মই অস্ত্ৰ বিদ্যা দিব গতিকে প্ৰিয়ে বিলম্ব নকৰি আমাক তুমি দিয়া বিদায় কি কলা স্বামী এই কথা শুনি কৃপি আনন্দিত এই হাঁহি মাতি দুয়োজন হাঁহি মাতি দুয়োজন ঐ
গুৰুদেৱ প্ৰণাম জনাই দ্ৰোণাচাৰ্য ফিৰে লাগা প্ৰণাম জনাই দ্ৰোণাচাৰ্য ফিৰে প্ৰণাম গুৰুদেৱ আৰু গুৰুদেৱ আজিৰ পৰাই মোৰ এই ৰাজপুত্ৰগণক তোমাৰ হাতত কৰিলো অৰ্পণ আৰু চাবা যাতে কম দিনৰ ভিতৰতে মোৰ এই ৰাজপুত্ৰগণে অস্ত্ৰবিদ্যাত পাৰ্গত হৈ এই হস্তিনাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে হ'ব মহাৰাজ অৰ্জুনে বোলে মহাৰাজ এই কথা দিলো আৰু মহাৰাজ অস্ত্ৰবিদ্যা শিকাম মই এই ৰাতিপুৱাই বিশ্বগণ অমাতি আমাৰ এই মহাৰংগে বিদ্যাৰ নাম আৰম্ভ কৰে মহাৰংগে বিদ্যাৰ নাম আৰম্ভ কৰে এই ৰহস্যগণ মই তোমালোক যি ধৰণে কৈ যাম আৰু সেই ধৰণে তোমালোকে কৰি যাবা কৈ অস্ত্ৰবিদ্যা ওপৰা পাণ্ডৱ শিকে হবে আনন্দ করে দিতা গুরুর যতনা পাবে গুরুদেবর আনন্দ আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে মনে মনে ভাবে সেই দ্ৰৌপদৰ অহংকাৰৰ কথা আৰু মই এই শিষ্যগণক হতুৱাই মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিব লাগিব ও এদিন ও দ্ৰোণাচাৰ্য মুনি ও মুনি হাতে ভাবি গুনি অতি মতে নিবাস পদ বন্দী কৰি অহিষ্যগণক লৈ ও এদিন দ্ৰোণাচাৰ্য মুনি পিছদিনা শিষ্যগণ অমাতি আমাৰ এই শিষ্যগণক চাই মুনি আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে শিষ্যগণক চাই কয়
হেৰা শিষ্যগণ আজিৰ পৰাই তোমালোকৰ অস্ত্ৰ বিদ্যাৰ হ'ল সমাপন আৰু শুনা শিষ্যগণ আৰু তোমালোকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ধনুৰ্ধৰ হ'ল সেই কুন্তীৰ পুত্ৰ অৰ্জুন আৰু শুনা অৰ্জুন আজি কিন্তু তুমি মোক তোমাৰ গুৰু দক্ষিণা দিব লাগিব কাৰণ দক্ষিণা অবিহনে বিদ্যাৰ কোনো মূল্য নাই দক্ষিণা অবিহনে বিদ্যাৰ কোনো মূল্য নাই আৰু সেই কাৰণে দক্ষিণা দি নিৰ্মুক্ত তুমি হব গুৰুদেৱ অৰ্জুনে বোলে গুৰু এই দক্ষিণা কি দিব লাগে এই দক্ষিণা কি দিব লাগে আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে কয় হে অৰ্জুন এই বাল্যকালৰ বন্ধু মোৰ হে দ্ৰৌপদৰা আৰু সেই দ্ৰৌপদে মোক এই ভিক্ষাৰী বুলি মোক ভিক্ষাৰী বুলি মোক সেইকাৰণে অৰ্জুন তুমি শুনা হব আৰু তুমি এই দ্ৰৌপদক বন্দী কৰি আৰু সেই হব দক্ষিণা মোৰ কহিলো কিন্তু মনত ৰাখিবা অৰ্জুন এই বিফললে গুৰুৰ বিদ্যাৰ কোনো মূল্য বিফললে গুৰুৰ বিদ্যাৰ হব গুৰুদেৱ অৰ্জুনে বোলে গুৰু নকৰা হওঁ বন্দী কৰি আনিলে আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে শিষ্যগণক চাই কয় হেৰা শিষ্যগণ যোৱা যোৱা তোমালোকে এই যুদ্ধত অৰ্জুনক সহায় কৰি যোৱা হব গুৰুদেৱ দ্ৰোণাচাৰ্যৰ আদেশ পাই শিষ্যগণ চলি যায় হাতে অস্ত্ৰ শস্ত্ৰ লৈ দেখবা Hey!
নগৰৰ সংগে যুদ্ধ আৰম্ভ এই পুৰুষৰ নগৰৰ সংগে আৰু আনফালে অভিমান হাতত কত জানেই দৃষ্টিবান এই যুদ্ধৰি কত জানে এই যুদ্ধৰি কত জানে ও তখন দেখি দ্রৌপদ যায় ও বিস্ময়মান কি উপায় করে রাজাই মারা বাবা কি উপায় করে রাজাই দ্রৌপদ যাই মনে মনে ভাবে কি ভাবাই অর্জুনে মোৰ শিষ্যগণৰ অৰ্জুনে শিষ্যগণক লৈ মোৰ সৈন্যগণক সবংশেই নিধন কৰিব নাই 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 এয়া কেতিয়াও হ'ব নোৱাৰে আৰু এই যুদ্ধত মই অৰ্জুনক পৰাজয় কৰিব লাগিব ও দ্ৰৌপদা গবাহি কৈলা অৰ্জুনৰ সংগে যুদ্ধ আৰম্ভিলা দ্ৰৌপদ আগবাহি কৈলা পরাস্ত হই এই বান্তি ধরি লইতা বান্তি ধরি লইতা আৰু তেতিয়া অৰ্জুনে দ্ৰোণাচাৰ্য মুনিক চাই কয় গুৰুদেৱ গুৰুদেৱ এয়া এয়া মোৰ গুৰু দক্ষিণা আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে কয় এই দুনে বলে ধন্য ধন্য ও কুন্তীরা নাম আর তোমালোকে সর্ববিদ্যার পার্গত হয়ে সর্ববিদ্যার পার্গত এনে হলে গুরুদেব আমার তুমি দিয়া হা বিদায় ও বিদায় শিষ্যগণ ও গৃহে চলি কইলা আর আনফালে মহাপুৰুষে দ্ৰৌপদৰ গাত বেলা মহাপুৰুষে দ্ৰৌপদৰ গাত আৰু তেতিয়া দ্ৰোণাচাৰ্য মুনিয়ে দ্ৰৌপদ ৰজাক চাই কয় কি কয় হেৰা বন্ধু দ্রৌপদ তোমার পরে নেই মনত এদিন যে তুমি মোক ভিক্ষাৰী বুলি অপমান কৰি তোমার ৰাজ্যৰ পৰাই মোক বাহিৰ কৰি দিছিলা আৰু আজি মই অৰ্জুনক হতুৱাই মই মোৰ প্ৰতিজ্ঞা পূৰণ কৰিলো আৰু বন্ধু
আজি ক'ত গ'ল তোমাৰ সেই ধনৰ অহংকাৰ? আৰু শুনা বন্ধু দ্ৰৌপদ, আজিৰ পৰাই পাঞ্চাল দেশ দুই ভাগত বিভক্ত হ'ব। এভাগ থাকিব তোমাৰ নামত আৰু এভাগ থাকিব মোৰ নামত। যদি তুমি মোৰে চৰ্ত মানি ল'ব পাৰা, তেনেহলে আজি তুমি মুক্তি পাবা, নিশ্চয় জানিবা। এই দেখি বুলি দ্ৰৌপদ ৰজাই এই চৰ্ত মানি এই বিখাৰিত মনে ৰজাই বহি ভাবে দ্ৰৌপদৰ ৰাজন কেনেকৈ দ্ৰোণাচাৰ্য আৰু তেতিয়া দ্ৰৌপদ ৰজাই কয়, শুন দ্ৰোণাচাৰ্য, ময়ো কৰিলো পণ আৰু মই নোৱাৰিলেও মোৰ পুত্ৰই তোৰ এদিন নহয় এদিন বচিব জীৱন। কিন্তু বিধিৰ লিখন নাযায় খণ্ডন। আৰু সেই কুৰুক্ষেত্ৰৰ যুদ্ধত দ্ৰোণাচাৰ্য মুনিয়ে দ্ৰৌপদ ৰজাক নিধন কৰিছিল। আৰু তেতিয়া দ্ৰৌপদ ৰজাৰ পুত্ৰ ধৃষ্টদ্যুম্নই কৈছিল, শুন দ্ৰোণাচাৰ্য, আজি মই এই যুদ্ধতে কৰিলো পণ আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধতে তোৰ মই বচিম জীৱন। ঐ সি বুলিয়ে ও ধৃষ্টদ্যুম্নই ও প্ৰতিজ্ঞা কুৰুক্ষেত্ৰৰ ও যুদ্ধ নিধন ও হেন জানিয়ে ও বুঝি গান ও করুণা মহাভারত